Hey guys, স্বাগতম জনাইছো বিধান হাজৰিকা চেনেলৰ আন এটি ভিডিঅ'লৈ। আজি মই আপোনালোকক দেখুৱাম সন্ধিয়া চাহৰ লগত খাবলৈ লোৱা মেগী, যোনখিনি মই নিজেই বনাম আজি। মেগীখিনি বনাবলৈ মই লৈছোঁ প্ৰথমতে আলু এটা সিজাই লৈছোঁ আৰু এয়া পিঁয়াজ, এয়া হ'ল নগা ধনিয়া, তাৰপাছত এইটো হ'ল মেগীৰ মছলা পেকেটটো আৰু এটা ডিম আৰু অলপ পৰিমাণে নিমখ আৰু এটা মেগী পেকেট মই কিয় লৈছোঁ, যিহেতু মই অকলেহে খাম, মোৰ মাও নাখায় পাপাও নাখায়, মেগী খাই বেয়া পায়, সেইবাবে মই অকলে খাম যিহেতুকে এটাই পেকেট লৈছোঁ। এতিয়া মই পাকঘৰত আছোঁ, আপোনালোকক বনাই দেখাম। কিন্তু এটা কথা কৈ লওঁ, আমাৰ পাকঘৰৰ লাইটটো বৰ এটা সুবিধাজনক নহয়, বিশেষকৈ পোহৰটো ইমানকৈ নাই পৰা, সেইবাবে মই আপোনালোকক দেখুৱাবলৈ চাৰ্জিং লাইট ব্যৱহাৰ কৰিবলগীয়া হৈছে। তথাপিও অলপ চেষ্টা কৰিম দেখাবলৈ। এতিয়া মই পাকঘৰতে আছোঁ, অলপ কেৰাহীখন পাতি দিছোঁ, গেছটো লগাই দিছোঁ, সা সঁজুলি যিমানখিনি লাগে সকলোখিনি যোগাৰ কৰি লৈছোঁ। আপোনালোকক বেক কেমেৰা দি দেখাবলৈ চেষ্টা কৰিম। গেছখিনি পেলাই দিলোঁ এতিয়া আৰু অলপকৈ লৰাইছোঁ। ৰ'ব, এইখিনিতে মই আপোনালোকক আৰু এটা কওঁ, মই আজিলৈকে যিমান যত যি বনাওঁ, কিন্তু মোৰ নিমখ বেছি হ'ব, কেতিয়াবা মানে কিবা এটা নহয় কিবা এটা হ'বই। সেইবাবে আজি বা কি হয় নাজানো, তথাপিও বনাইছোঁ। মাক আজি বনাবলৈ দিয়া নাই, কিন্তু মইহে আপোনালোকক দেখুৱাম যিহেতুকে, সেইকাৰণে ময়ে বনাইছোঁ। মই আপোনালোকক এটা কথা কৈছিলোঁ নে, মই বনাবলৈ ল'লে কিবা এটা নহয় কিবা এটা হ'বই। এতিয়া আজি কি হ'ল, আকৌ মেগীখিনি সিজাবলৈ পাহৰি থাকিলোঁ। সেইবাবে মই গেছত মেগীখিনি তুলি দি সিজিবলৈ দি অলপ ডাইনিং ৰুমলৈ গুচি আহিলোঁ। মেগীখিনি সিজি গ'ল। এতিয়া এইটো চচৰ পৰা মই পিঁয়াজ দি যে তেল দি হেৰি কৰিছিলোঁ, সেইখিনিলৈ নিম। আপোনালোকক দেখুৱাবলৈ মোৰ বৰ অসুবিধা হৈছে, যিহেতুকে মই এখন হাতে কেমেৰাটো ধৰি আছোঁ আৰু এখন হাতে মই কাম কৰি আছোঁ। সেইটো অলপ দেখাবলৈ অসুবিধা হৈছে বাৰু, কি হ'ব নাজানো দেই। এতিয়া মই ওপৰতে নগা ধনিয়াখিনি দি দিম। ৰ'বচোন বাৰু কি হয়। মোৰ মেগী হৈ গ'ল, এতিয়া খাম ৰাতিত উলিয়াই চাহৰ লগতো, সন্ধিয়া আহাৰৰ লগত। কেনে লাগিল আপোনালোকক জনাম, সোৱাদ হৈছেনে নাই। মছলা পেকেটটো অলপমান মই ৰাখি থৈছিলোঁ, যিহেতুকে মই সুদাই খাই ভাল পাওঁ। সেইবাবে মই এতিয়া খাম, মানে আপোনালোকে বেয়াকৈ কমেণ্ট নকৰিব, যিহেতুকে মই খাই ভাল পাওঁ, সেইবাবে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। মছলা পেকেটটো খাই ভাল লাগে, সদায় আপোনালোকে খাই চাবচোন, মই কিন্তু বহুত ভাল পাওঁ। হেই গাইজ, মই এতিয়া খাবলৈ বহিলোঁ। আপোনালোকক মই বনোৱা মেগীখিনি এবাৰ দেখালে বুলি ভাবিছোঁ। বেক কেমেৰা দি আপোনালোকক দেখাম বাৰু। খাবলৈ ষ্টাৰ্ট কৰিছোঁ, কেনেকুৱা লাগে ৰ'ব, আপোনালোককো জনাম সোৱাদটো কেনেকুৱা হৈছে। তেন্তে চাহ অকণ খাই লওঁ। মেগী এইখিনিতে মই আপোনালোকক এটা কথা কওঁ, মায়ে নাই কাৰণেহে কৈছোঁ। মই যেতিয়া কিবা কিবি বনাওঁ নহয়, পাকঘৰৰ গোটেইখন বাচন বৰ্তন একদম লেতেৰা হৈ যায়, তামাম বকনি দিয়ে। সেইবাবে মায়ে নাই ঘৰত, আৰু মই আপোনালোকক সেইকাৰণে এইটো বনাবলৈ দেখা কৰিলোঁ। যদি গোটেই বাচনবোৰ কিয় ইমান লেতেৰা হ'ল, তেতিয়া কিবা এটা বনাই ক'ব লাগিব আৰু।
ৰ'ব আগতেতো বনালে মই ইমান ধুনীয়া নহয় একদম আপোনালোকক সঁচাই কৈছোঁ ইমানে মানে ধুনীয়া হৈছে নহয় মানে এনেকুৱা মানে কি মানে নিমখটো পূৰা ধুনীয়া হৈছে নিমখটো বেছি হোৱা নাই কমো হোৱা নাই আজি অৱশ্যে মেগী খাই ভালো পাওঁ কিন্তু যেতিয়া মই নিজে বনাওঁ তেতিয়াতো মই আপোনালোকক কৈছোঁ মোৰ নিমখ বেছি হ'ব বা কিবা কিবি হ'ব আজি মোক কি হ'ল নাজানো কিজানি আপোনালোকক দেখুৱাবৰ কাৰণে কিজানি ভাল হৈছে মই গম নাপাওঁ কিন্তু আজি ইমানেই ভাল হৈছে দেখোন খাবলৈ মই আচৰিত মই নিজেই আচৰিত হৈছোঁ আৰু এটা মই আপোনালোকৰ কথা কওঁ আলু পিছৰ মই বাকলি গুচোৱা নাই কিয় গুচোৱা নাই যিহেতুকে মই বাকলি নুগুচালে আলু খাই ভাল পাওঁ বাকলি নুগুচালে মই ভাল পাওঁ সেইকাৰণে মই নাই গুচোৱা কিন্তু বহুতে সুধিব পাৰে কিয় বাকলি নুগুচোৱাকৈ আলু তেনেকৈ সিজাই পেলাই মেগীত দি দিলে কিন্তু মই খাই ভাল পাওঁ সেইবাবে মই দিছোঁ সেইটোৱে সেই গাইজ যদি আজি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব তলতে থকা বেল আইকনটো অল প্ৰেছ কৰি দিব